হাই ফ্ৰেণ্ড, সকলোৰে ভালেই চাগে আৰু ৰঙালী বিহুৰ সকলোলৈ শুভেচ্ছা থাকিলে। আৰু আজি মোৰ ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰিছোঁ, আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ভৈৰৱী মন্দিৰ। মই তালৈ গৈ আছোঁ আৰু লগতে আপোনালোকো চাই থাকক মই আপোনালোকক কি কি দেখাব পাৰোঁ। তেন্তে ব'লক আপোনালোকে মোৰ লগতো। সকলোৱে জানেই চাগে মা ভৈৰৱী মন্দিৰ তেজপুৰতে আছে, সকলোৰে পৰিচয়। আৰু ইয়াত আহি বহুত ভাল লাগে। মই ইয়াত আহিলে আহোঁৱেই, বিহু বুলি ঘৰলৈ আহিছোঁ, গতিকে ইয়াত নহাকৈ কেনেকৈনো থাকোঁ। আৰু সেইবাবে আজি সকলোৱে মিলি পেলাই ইয়ালৈ আহিছোঁ আৰু আপোনালোকে চাই থাকক ইয়াত মই আপোনালোকক কি কি দেখাব পাৰোঁ। ইমান ওখ জেগা আহিছোঁ, চাওকচোন কিমান পাহাৰৰ ওপৰত আছে। আমাৰ মাহঁত গৈ ইমান দূৰত পালেগৈ। আৰু এতিয়ালৈকে ইয়াত ষ্টেপ বনোৱা নাই, এনেকৈ চাফ চিকুণ কৰি থৈ দিছে। আমি যেনে তেনে পালোহি আৰু একেবাৰে ওপৰত উঠিলোঁ আৰু মাহঁত গৈ পালেগৈ, দেখিছেনে মন্দিৰৰ ওচৰ পালেগৈ। আৰু আমি লাহে লাহে গৈ আছোঁ, পালোগৈ আৰু। আৰু এতিয়া গৈ দেখাম, ওচৰত সকাম আছে, ওচৰৰ খুৰী এজনী ঘৰত সকাম আছে, তাত গৈ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ' বনাব আহিছোঁ আমি। চাই দিয়া আকৌ, তাতে যাব পাৰিনে? নন্দ গোপ কুমারায় গোবিন্দায় নমঃ নম পঙ্কজনাভায় নম পঙ্কজমালিনী নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজনাভায় বহুদেব ভূতং কৃষ্ণং কংসং জনমরণং দৈবতী আনন্দং এইটো কলিতা যিটো এইজনী কলিতানী জেঠাই, তাৰপিছত এইজনী কোন হ'ব, কি নাম আছে জানব, তাৰপিছত এইটো নৱ দাদা, এয়া গংগা আন্টি, তাৰপিছত আৰু কোন আছে পিছপিনে, জানতা দাদাখন নাই, কলিতানী আন্টিটো ক'লোৱে। চালি হাই কৈ দিয়া। আৰু এইফালে কাষৰ ঘৰত সকাম আছিলে, তাত থাকোঁতে পাপাই লৈ আহিলে দুটা পিজ্জা, আৰু পিজ্জাকেইটা দেখি ৰ'বকে নোৱাৰিলোঁ, ওলাই আহিলোঁ সকামৰ পৰা। আকৌ যাম সকামত, তাৰপিছত পিজ্জা খাই ফাংচন চাম, ফাংচন চাই আহি তাত ভাতৰ যোগাৰ কৰিছে, তাত ভাত খামহি। আৰু কি কি কৰোঁ আপোনালোকক দেখাই দিম। এয়া এটা, এয়া এইটো পিজ্জা, এয়া এটা, এয়া তাৰপিছত এইপিনে পিজ্জা খাবলৈ মানুহ।
আৰু পিজ্জা খাই ওলাই আহিলোঁ ফাংচন চাবলৈ। ফাংচন চোৱাৰ আগত ভাবিলোঁ ফুচকা খাই যাওঁ।